নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ফ্ৰম চাৰ্লিজ কিচেন নামৰ এই ইউটিউব চেনেলটিলে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা টেষ্টি ৰেচিপি যিটোৰ নাম হৈছে বিলাহীৰ সৈতে আলু আৰু ভাতকেৰেলাৰ পিটিকা। ভাতকেৰেলা খাই যিসকলে বেয়া পায় সেইসকলে এবাৰ এনেকৈ ভাতকেৰেলাৰ পিটিকা বনাই খাই চাবচোন। সঁচাকৈ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকৰ মাজৰ যাৰ যাৰ পিটিকা প্ৰিয় হয় এই ভাতকেৰেলা পিটিকাবিধ দেখি এক চামুচ লৈ খাবলৈ মন গৈছে নাই বাৰু মোক কমেণ্ট ছেকশ্যনত জনাবচোন। বলকচোন তেন্তে আজি এই ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে মই 2টা আলু আৰু 2টা ভাতকেৰেলা বইল কৰি লৈছোঁ। পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। 1 চামুচ আদা পেষ্ট লৈছোঁ আৰু জলকীয়া এটা কাটি লৈছোঁ। অলপমান ধনিয়া লৈছোঁ। এটা বিলাহী কটাৰী এখনত লগাই লৈছোঁ কাৰণ মই বিলাহীটো গেছত পুৰি ল'ম। যিকোনো পিটিকাতে যদি আপুনি পুৰা কিবা এটা দিয়ে তেতিয়া খাবলৈ এটা বেলেগ সোৱাদ হয়। সেইটো কাৰণে মই বিলাহীটো পুৰি লৈছোঁ। মই ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ্ৰম চাৰ্লিজ কিচেন বুলিয়ে আছোঁ। আপোনালোকৰ যদি ভাল লাগে মোক ফ'ল' কৰিব। এয়া মোৰ বিলাহীটো পুৰা হৈ গ'ল। এতিয়া মই বিলাহীৰ জ্বলি থকা বাকলিবোৰ এৰাই দিছোঁ। সাৱধানে এৰাব, বিলাহীটো গৰম হৈ থাকে। আৰু এতিয়া মই কটাৰীখনেৰে অলপ সৰু সৰুকৈ কাটি দিছোঁ কাৰণ বহুত গৰম হৈ আছে। এতিয়া মই বইল কৰি থোৱা ভাতকেৰেলা কেইডোখৰো ইয়াত দি দিছোঁ আৰু আকৌ আগৰ দৰে কটাৰীখনেৰে সৰু সৰুকৈ কাটি দিছোঁ। একেদৰে মই বইল কৰি থোৱা আলু কেইডোখৰো দি দিছোঁ আৰু আকৌ এবাৰ কটাৰীৰে কাটি দিছোঁ। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দিছোঁ, জলকীয়া কেইডোখৰ দিছোঁ আৰু অকণমান আদা দিছোঁ। কেঁচা আদা দিলে এটা ধুনীয়া সোৱাদ হয়, সেইটো কাৰণে দিছোঁ। কেইডোখৰমান আলু অলপ ডাঙৰ ডাঙৰ হৈ থাকিলে সেইবাবে মই কটাৰীখনেৰে কাটি দিছোঁ। এতিয়া মই গ্লাছ এটাৰ সহায়ত এইখিনি পিটিকা কৰি ল'ম। আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকেই কৰি ল'ব, গ্লাছ বা হাতেৰে বা চামুচৰ সহায়ত। মই গ্লাছ এটাৰ সহায়তে কৰি ল'লোঁ। এয়া মোৰ পিটিকা কৰা হৈ গ'ল। এতিয়া মই ইয়াত আধা চামুচমান নিমখ দিছোঁ। নিমখটো সোৱাদ অনুসৰি দিব। আধা চামুচ জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি দিলে এটা জ্বলা জ্বলা ভাৱ আহে চাটনিখনত। আৰু 1 চামুচ মিঠাতেল দিছোঁ। মিঠাতেলৰ দিয়াৰ বাবেও এটা ধুনীয়া সোৱাদ হয়। এতিয়া চামুচৰ সহায়ত গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। মিক্স কৰি দিলে গোটেইখিনি ভালদৰে মিহলি পৰে আৰু এটা বেলেগ ধৰণৰ সোৱাদ হয় গোটেইখিনি বস্তু মিহলি যোৱাৰ ফলত। এতিয়া মই ইয়াত অকণমান ধনিয়া দিছোঁ। আকৌ এবাৰ ভালদৰে গোটেইখিনি মিহলাই দিছোঁ। এয়া মোৰ বিলাহীৰ সৈতে আলু আৰু ভাতকেৰেলাৰ পিটিকা ৰেডি হৈ গ'ল। এতিয়া এই পিটিকাবিধ আপোনালোকে গৰম ভাত আৰু দাইলৰ লগত খাই চাব, বৰ সোৱাদ হয়। আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ মোৰ পৰা কেনেধৰণৰ ৰেচিপি ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।